हेलो एवरीवन मैं संगीताई आपनालोक सकलोके मोर चेनेलले स्वागतम जनाइछु। आशा करो आपनालोक सकलोए भाले आछे कुशले आछे मयो आछु ठीके। सदाय एके भिडिओ दि थका होइसे तो मैं भाबिलो आज अकमान डिफरेंट किबा एटा आनु बुली आपनालोकर ओसरत कारण एकेटा दि থাকিলে आपनालोकरो बोर লাগিব तो भाबिलो आज अकमान एटा अन्य धৰণৰ भिडिओ आनु। सो देरी नकरि स्टार्ट करिम। আজি एक्चुअली देखुवाम कि जे आमार किछुमान पुराना पातर कापोर आछे माहतर हक बा हाहुमाहतर जिबिलाक बिया होइसे ताहातर हाहुमा থাকিব आरो जिनबिलाके बिया होआ नाइ एबिलाकर तो स्वालिबिलाकर माकर থাকিব। तो आमी पुराना पातर कापोरबुर आमी केनेके नतुनके आको पिन्धिब पारो आगत जेनेके धरि लक आमार बेलबुटाम आছিলে तो एतिया प्लाजो হৈ গল आगत किछुमान पुराना स्टाइल बिलाक एतिया आगते फ्लोरल टाइपर डिजाइन बिलाक आছিলে तो एतिया आको नतुनके आहिसे। सो पुराना पातर कापोरबुर पेলাই थोৱাতকে आमी जन्ते नतुनके आको यूज करिब पारो। सो हेतुए মই দেখাম আপোনালোকক। তেনেহলে ঠিক আছে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব। মোৰ প্ৰথম কাপোৰযোৰ হৈছে এইযোৰ হাহুমাৰ বিয়াৰ সময়ৰে হয়। এইযোৰ येलोত আপোনাৰ গ্ৰীন কালাৰ ফুল আছে পিংক কালাৰ ফুল আছে আৰু লাইট स्काई ब्लू कलर फुल আছে। सो जेहेतुके एटू येलोत या चाও येलोत जेहेतुके ग्रीन टू बेसी शो হৈ আছে सो মই ইয়াৰ লগত ইউজ কৰিছো এইটো ব্লাউজ। এইটো एक्चुअली বেলেগ এজোৰ কাপোৰৰ ব্লাউজ হয়। ইয়াতে এনেকে গ্ৰীনত ব্লু গোল্ডেন কালাৰৰ ফুল আছে কাৰণে এইটো ইয়াৰ লগত মেচ হৈ যায়। या চাও মই পিন্ধি দেখাম বাৰু আপোনালোকক। तो এইটো মই পিন্ধিছো এনুকা আপোনালোকে পাটৰ ব্লাউজও সিলা লব পাৰে এনুকা লোকেল মাৰ্কেটত পাই যাব। सो एनुका আপোনালোকে গ্ৰীন কালাৰৰ সিলাই লব পাৰিব নহলে আজিকালি অনলাইন বহুত ক্ৰপ টপ ওলাইছে বা ধৰি লওক অনলাইন বহুত ব্লাউজও পায় তো এনুকা আপোনালোকে আনি লব পাৰে আৰু আপোনালোকে এনেকে পিন্ধিব পাৰে পুৰণা কাপোৰৰ লগত। আৰু এটা কথা কৈ দিও মই এতিয়ালৈকে বতা নাই বাৰু দহি এই পুৰণা যিবোৰ দহি আছে এইবোৰ আমি এতিয়া নতুনকে আকৌ আজিকালি ডাঙৰ ডাঙৰকে অকমান দহি বতাই লয়। সো আপোনালোকে येलो কালাৰত এনুকা গ্ৰীনত যদি দহি বতাই লয় লাইট পিংক আৰু গ্ৰীন এনেকে অকমান ডাঙৰ ডাঙৰকে যদি দহি বতাই লয় তেতিয়া হলে কাপোৰযোৰ আকৌ আৰু পিন্ধিলে আকৌ ভাল লাগিব। কেতিয়াবা যদি মই এনুকা কৰো তেতিয়া মই আপোনালোকক নিশ্চয় দেখাম। এইযোৰ কাপোৰ অলমোষ্ট 37 ইয়াৰ্স মান হ'ল। তো মই মা কৈছো যে এতিয়া মই এইযোৰ আপোনাৰ পিন্ধিম তো মোক দি দিব এতিয়া। তো মই পিন্ধিছো আগত এবাৰ আপোনালোকক দেখাম। কাপোৰযোৰ মোৰ খুবেই প্ৰিয় হয়। কাপোৰযোৰত সৰু সৰু ফুল আছে কাৰণে খুব ভাল লাগে আৰু ইয়াত মই অক্সিডাইজ জুৱেলাৰী ইউজ কৰিছো। আপোনালোকে চকাৰ টাইপৰ কিবা ইউজ কৰিব পাৰিব যেনেকুৱা আপোনালোকৰ ভাল লাগে। মোৰ নেক্সট কাপোৰযোৰ হৈছে এইযোৰ 15 ইয়াৰ্স মান হৈছে 15 নহয় 12-13 ইয়াৰ্স মান হৈছে। এইযোৰ কাপোৰ চাওক ইয়া এইযোৰ কাপোৰত অকমান ক্ৰীম কালাৰ টাইপৰ হয় অফ হোৱাইট। তো ইয়াতে ব্ল্যাক কালাৰ আৰু গোল্ডেন কালাৰৰ আৰু ৰেড কালাৰৰ এনুকা ফুল আছে। তো ইয়াতে আপোনালোকে ৰেড কালাৰ পিন্ধিব পাৰিব। ঠিক ৰেড কালাৰ নহয় এটো মেৰুন টাইপৰ হয়। তো এনুকা কালাৰ পিন্ধিব পাৰিব নহলে ব্ল্যাক কালাৰ পিন্ধিব পাৰিব। তো মই ইয়াৰ লগত পিন্ধিম এইটো ব্লাউজ। এইটো ব্লাউজ পিন্ধিম মই ইয়াৰ লগত মেচ হৈ যাব। সো আপোনালোকক দেখাম ইয়াৰ লগত বা আপোনালোকে এনুকা যদি ৰিহা আছে আপোনালোকৰ ব্ল্যাক কালাৰ বা ধৰি লওক যদি আপোনালোকে ব্ল্যাক কালাৰ যদি কিবা বেলেগ ক্ৰপ টপ বা ধৰক অনলাইন কিবা ব্লাউজ অৰ্ডাৰ কৰিব পাৰে তো সেইবোৰো মেচ হৈ যাব। তো এ আৰু ইয়াৰ লগত পিন্ধিব পাৰিব এনুকা যদি আছে। ইয়াত মই পিন্ধিছো এটা জুনবি টাইপৰ এইটো ব্লাউজৰ লগত আৰু কাণত পিন্ধিছো এযোৰ সৰু ঝুমকা গোল পলিশ হয়। আৰু এইযোৰ কাপোৰ মই এইটো ব্লাউজৰ লগতো পিন্ধিছো আৰু গলত পিন্ধিছো এডাল সাউথ ইণ্ডিয়ান চোকাৰ টাইপৰ
যদি কাপোৰযোৰ হেভি হয় তেতিয়াহ'লে কাণত হেভি পিন্ধিলেও হ'ব আৰু যদি কাপোৰযোৰ সৰু ফুল হয় তেতিয়াহ'লে অকল গলত পিন্ধিলে ট্ৰেন্ডি লাগিব। মোৰ থাৰ্ড কাপোৰযোৰ হৈছে এইযোৰ আপোনালোকে দেখিছে মই পূজাত পিন্ধিছিলোঁ অষ্টমীৰ দিনাখন। এইযোৰ আছে পাৰ্পল কালাৰত, লাইট পিংক আৰু অকণমান স্কাই ব্লু টাইপৰ ফুল আছে সৰু সৰু আৰু গোল্ডেন কালাৰ আছে। তো আপোনালোকে গোল্ডেন কালাৰ পিন্ধিব পাৰিব, নহ'লে ব্লেক কালাৰৰ পিন্ধিব পাৰিব। মই লাষ্ট ব্লেক কালাৰৰ লগত পিন্ধিছিলোঁ পূজাত, আপোনালোকে দেখিছে নিশ্চয়। তো ব্লেক কালাৰ শ্বুট কৰিব ইয়াতে। তো মই পিন্ধিছিলোঁ এইটো ব্লাউজৰ লগত। ইয়াত গোল্ডেন ফুল আছে আৰু নহ'লে আপোনালোকে এনেকুৱা ব্লাউজ কিছুমান অৰ্ডাৰ কৰিব পাৰে অনলাইন, এনেকুৱা ব্লাউজৰ লগতে পিন্ধিব পাৰে, বহুত ভাল লাগে দেখিব। দেখুৱাম বাৰু মই। ইয়াত মই পিন্ধিছোঁ এডাল অক্সিডাইজ জুৱেলাৰী, আগত পিন্ধাৰ নিচিনা। আপোনালোকে চকাৰ টাইপৰ পিন্ধিব পাৰে, ভাল লাগিব। তাৰ লগতে ইয়েৰিংছৰ ইয়াৰে। মোৰ ফ'ৰ্থ কাপোৰযোৰ হৈছে এইযোৰ মুগাৰ কাপোৰ হয়। এইযোৰ মাৰ 37 ইয়াৰ্ছ হ'ল। তো এইযোৰ কাপোৰ দেউতাই যেতিয়া আনিছিলে তেতিয়া মাৰ মনটো খুব ভাল লাগিছিল। তেতিয়াৰ দিনত মুগাৰ কাপোৰ বুলি ক'লেতো জানেই আৰু, আনোতে ভাবিছিলে আৰু বাপৰে মোৰ কাৰণে মুগাৰ কাপোৰ লৈ আহিছে। চ' এতিয়া কিন্তু বেছি নিপিন্ধে এইবিলাক, তো এতিয়া ভাবিছোঁ মই পিন্ধিম বুলি। তো এইটো এনেকুৱা মুগাৰ কাপোৰ যদি আছে আপোনালোকে পিন্ধিব পাৰিব। মই মুগাৰ কাপোৰযোৰৰ লগত মুগাৰ কাপোৰৰ লগত আপোনালোকে মুগা ব্লাউজো চিলাই ল'ব পাৰিব, যদি হাত দীঘল চিলাই লয় তেতিয়াও ভাল লাগিব। আৰু মই পিন্ধিম এইযোৰ কাপোৰৰ লগত এনেকুৱা এটা ব্লাউজ, নেটৰ হয় এইটো, পিন্ধিলে দেখিব। তো মই পিন্ধিম এনেকুৱা ব্লাউজ এটাৰ লগত। এনেকুৱা আপোনালোকে ৰেড কালাৰৰ চিলাই ল'ব পাৰিব বা অনলাইনো আনিব পাৰিব। মুগাৰ কাপোৰযোৰৰ লগত পিন্ধিছোঁ মই এডাল জোনবিৰি, আৰু তাৰ লগতে এযোৰ সৰু একদম ঝুমকা টাইপৰ পিন্ধিছোঁ, গ'ল্ড পলিচ হয় এইযোৰ। এনেকুৱা পিন্ধিছোঁ, আপোনালোকে বেলেগ যি ভাল লাগে পিন্ধিব পাৰে তাৰ লগত মেটচ হোৱা। আৰু হাতত পিন্ধিছোঁ মই গামখাৰুৰ নিচিনা, ঠিক গামখাৰু নহয়, অকণমান ষ্টাইলিছ আৰু এনেকুৱা আপোনালোকে পিন্ধিব পাৰে। তো এইখিনিয়ে হৈছে মোৰ কাপোৰ। মোৰ মাৰ ওচৰতো আছে দুযোৰমান, কিন্তু বৰ্তমান মোৰ লগত নাই, কেতিয়াবা পিন্ধিলে নিশ্চয় দেখাম। তো এনেকুৱা কাপোৰবোৰ আমাৰ সচৰাচৰ আমাৰ ঘৰত থাকেই, কিন্তু আমি এতিয়া আকৌ এইবিলাক পিন্ধিব পাৰোঁ। এনেকুৱা কিছুমান ব্লাউজ চিলাই পেলাই আৰু দহি বটাই ল'ব লাগে। আজিকালি নতুন নতুন বহুত কিবা কিবি ওলাইছে, বা ধৰি লওক আজিকালি ডাঙৰ ডাঙৰকৈ দিয়ে যাতে মানুহৰ চকুত লাগে। তো এনেকুৱা আপোনালোকে বনাই পেলাই পিন্ধিব পাৰে। চ' পেলাই থোৱাতকৈ ৰিইউজ কৰিব, ভালো লাগিব। আৰু পাটৰ কাপোৰ বুলি ক'লেতো ভালেই লাগে। চ' এইখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এনেকৈ আপোনালোকে ৰিইউজ কৰি নতুন লুক ক্ৰিয়েট কৰিব পাৰে। আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে।